মানুহ ব্যক্তিগত মানুহ, সামূহিক মানুহ, সামাজিক মানুহ, অসামাজিক মানুহ, ধনী মানুহ, দুখীয়া মানুহ, জীৱ মানুহ, জড় মানুহ, সৎ মানুহ, অসৎ মানুহ, ভদ্ৰ মানুহ, অভদ্ৰ মানুহ, জ্ঞানী মানুহ, অজ্ঞানী মানুহ, কিতাপ পঢ়া মানুহ, কিতাপ নপঢ়া মানুহ, জটিল মানুহ, সৰল মানুহ, খঙাল মানুহ, মৰমীয়াল মানুহ, ডাঙৰ মানুহ, সৰু মানুহ, কথা চহকী মানুহ, নীৰৱ মানুহ, পৰচৰ্চা কৰা মানুহ, আত্মসমালোচনা কৰা মানুহ, পদাৰ্থ মানুহ, অপদাৰ্থ মানুহ, খাটি খোৱা মানুহ, বহি খোৱা মানুহ, ঘৰৰ ভিতৰৰ মানুহ, ঘৰৰ বাহিৰৰ মানুহ, তেজাল মানুহ, হেতা মানুহ, কলা মানুহ, বগা মানুহ, ঘৰুৱা মানুহ, অঘৰী মানুহ, শাৰীৰিক মানুহ, মানসিক মানুহ, বলি মানুহ, নিৰ্বলি মানুহ, সাৱধানী মানুহ, অসাৱধানী মানুহ, ফুটপাথৰ মানুহ, আকাশৰ মানুহ, সন্তুষ্ট মানুহ, অসন্তুষ্ট মানুহ, বুধিয়ক মানুহ, ভোলা মানুহ, মৰা মানুহ, জীয়া মানুহ, বিশ্বাসী মানুহ, অবিশ্বাসী মানুহ, মদগৰ্বী মানুহ, মাটিৰ মানুহ, শলাগী মানুহ, খাই পাত ফলা মানুহ, ধৰ্মপৰায়ণ মানুহ, ধৰ্ম ভীৰু মানুহ, কৃপণ মানুহ, অকৃপণ মানুহ, দায়বদ্ধ মানুহ, দায়িত্বহীন মানুহ, মিতব্যয়ী মানুহ, ধোঁৱাখুলীয়া মানুহ, দানী মানুহ, হাতচুটি মানুহ, ওখ মানুহ, চাপৰ মানুহ, শকত মানুহ, ক্ষীণ মানুহ, পোহৰ মানুহ, এন্ধাৰ মানুহ, সংস্কৃত মানুহ, অসংস্কৃত মানুহ, সদৌ শেষত নদীৰ দৰে মানুহ, পৰ্বতৰ দৰে মানুহ, সাগৰ মহাসাগৰৰ দৰে মানুহ, পৃথিৱীৰ দৰে মানুহ, আকাশ আৰু সূৰ্যৰ দৰে মানুহ, জীৱশ্ৰেষ্ঠ মানুহ।